খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিও উদ্ধাৰ কৰা হৈছে কি ধৰণে ছটফটাই আছিল জুবিন গাৰ্গ কি ধৰণে করুণ মৃত্যু খাবতি লৈছিল জুবিন গাৰ্গে হে বিশেষ ভিডিও ক্লিপটোত সকলো আছে জুবিন গাৰ্গৰ মৃত্যু কি ধৰণে হৈছিল হে সকলোবোৰ আবদ্ধ হৈ ৰৈছিল অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ কেমেৰাত এইগৰাকী হৈছে অমৃতপ্ৰভা মহন্ত এই অমৃতপ্ৰভা মহন্তই ডিলিট কৰি দিছিল সকলোবোৰ ভিডিও অন্তিমটো ভিডিও ডিলিট কৰি দিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ডিলিট কৰি দিয়া হৈছিল মোবাইল ফোনৰ পৰা অন্তিমটো ভিডিও কিন্তু এসআইটিৰ এক্সপাৰ্ট টিমে এই মুহূৰ্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ শেষৰটো ভিডিও ডাঙৰ খবৰ এই মুহূৰ্তত আমি লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো দৰ্শকক যে জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিও উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ শেষৰটো ভিডিও উদ্ধাৰ কৰা হৈছে এসআইটিৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিও ডাঙৰ খবৰ এই মুহূৰ্তত ডিলিট কৰি দিয়া হৈছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিও মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত সেয়া ৰহস্যৰ আৱৰ্তন কি দৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ প্ৰকৃত কাৰণ কি সকলোবোৰ ৰহস্যৰ আৱৰ্তত সোমাই আছে চৰ্চা চলি আছে তাৰ মাজতে এসআইটিৰ সাইবাৰ এক্সপাৰ্টে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ অন্তিমটো ভিডিও অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে বিশেষ ভিডিওটো সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে ভিডিও ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই ন তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিও উদ্ধাৰ কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ এসআইটিয়ে জোৰদাৰ তদন্ত প্ৰক্ৰিয়া চলাই আছে ফুল একশন মুডত দেখিবলৈ পোৱা গৈছে এসআইটি ফাষ্ট ট্ৰেকত জেৰা চলাই আছে তাৰ মাজতে অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা অন্তিমটো ভিডিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এসআইটিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ ভিডিও ডিলিট কৰাৰ পিছতো এসআইটিয়ে এই উদ্ধাৰ কৰিছে ভিডিওসমূহ অমৃতপ্ৰভা মহন্তৰ লগতে আৰু এটা মোবাইলত ভিডিওখিনি আছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ কথা মতে মোবাইলৰ পৰা ভিডিও ডিলিট কৰি দিছিল অমৃতপ্ৰভা মহন্তই তাৰ পাছতে এসআইটি সাইবাৰ এক্সপাৰ্টে লাভ কৰিছে ভিডিও এই ভিডিওখিনি হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সহায়ক তদন্ত প্ৰক্ৰিয়াত সহায়ক হ'ব পাৰে টুকুৰা টুকুৰ ভিডিও এনে ধৰণে এৰি দিয়া হৈছিল ছ'চিয়েল মিডিয়াত আমি দেখুৱাই আছো কেতবোৰ ভিডিও আপোনালোকক এই মুহূৰ্তত এনে ধৰণে ইহঁতৰ পাৰ্টিত গৈছিল হাৰ্ট অফ জুবিন গাৰ্গৰ লগতে সিদ্ধাৰ্থ শৰ্মা তদুপৰি অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী তদুপৰি 10 জনকৈ প্ৰবাসী অসমীয়াই এনে ধৰণে ইহঁতৰ পাৰ্টি কৰি আছিল তাৰ পিছতে সাঁতুৰিবলৈ লৈছিল জুবিন গাৰ্গে সাঁতুৰাৰ সময়তে পানীত কক বকাই ছটফটাই করুণ মৃত্যু খাবতি লৈছিল মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 25 দিন সম্পূৰ্ণ হ'ল আৰু এতিয়া অন্তিমটো ভিডিও উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম সময়ৰ এই বিশেষ ভিডিও ক্লিপ উদ্ধাৰ কৰা হৈছে ডাঙৰ খবৰ আজিৰ দিনটোৰ আটাইতকৈ যে জুবিন গাৰ্গৰ অন্তিমটো ভিডিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এসআইটিৰ এক্সপাৰ্ট টিমে অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ লগত যিগৰাকী কণ্ঠশিল্পী ছিংগাপুৰলৈ গৈছিল অমৃতপ্ৰভা মহন্ত যিগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত নিজৰ কথা সলনি কৰিছিল অমৃতপ্ৰভা মহন্ত সেইগৰাকী কণ্ঠশিল্পী যিয়ে নেকি সাংবাদিকৰ আগত একো কথা নাজানো বুলি এক প্ৰকাৰ মন্তব্য কৰিছিল যেতিয়া এসআইটিয়ে গ্ৰেপ্তাৰ কৰিলে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে অমৃতপ্ৰভা মহন্তক যিহেতু জেৰা চলাই থকা হৈছে আৰু জেৰা চলাই থকাৰ মাজতে কেতবোৰ ন তথ্য পোহৰলৈ আহিছে আৰু অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা অন্তিমটো ভিডিও উদ্ধাৰ কৰা হৈছে ডিলিট কৰা ভিডিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এসআইটিৰ এক্সপাৰ্ট টিমে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিও টুকুৰা টুকুৰ ভিডিও তেওঁলোকে এৰি দিছিল সামাজিক মাধ্যমত এক প্ৰকাৰ ৱেব সিৰিজৰ দৰে পাৰ্টকৈ তেওঁলোকে ভিডিওসমূহ এৰি দিছিল কিন্তু যিগৰাকী অমৃতপ্ৰভা মহন্ত সেই অমৃতপ্ৰভা মহন্তৰ মোবাইলতে আটাইখিনি ভিডিও আছিল অমৃতপ্ৰভা মহন্তৰ লগত হাতত সকলোবোৰ ভিডিও আছিল আৰু যেতিয়া সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰি দিবলৈ নিৰ্দেশ দিলে তাৰ পিছতে অমৃতপ্ৰভা মহন্তই জুবিন গাৰ্গৰ লগত থকা সেই সময়খিনি সাগৰত কি হৈছিল সেই সময়খিনি সকলো ভিডিও মোবাইলৰ পৰা ডিলিট কৰি দিছিল আৰু ইয়াৰ পাছতে জোৰদাৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই জেৰা চলাই এসআইটিয়ে আৰু অৱশেষত অন্তিমটো ভিডিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এসআইটিয়ে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এসআইটিয়ে উদ্ধাৰ কৰিছে অন্তিমটো ভিডিও জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিও উদ্ধাৰ কৰা হৈছে আমি দুটা দৃশ্য একেলগে এই মুহূৰ্তত দেখুৱাম টুকুৰা টুকুৰ ভিডিও এইকেইটা চাওক আপোনালোক সকলোৱে এই টুকুৰা টুকুৰ ভিডিও কেইটা সামাজিক মাধ্যমত এৰি দিয়া হৈছিল এই টুকুৰা টুকুৰ ভিডিও কেইটাৰে এক প্ৰকাৰ জনতাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল অভিযুক্ত সেয়া লাগিলে সিদ্ধাৰ্থ শৰ্মাই হওক সেয়া লাগিলে শেখৰ জ্যোতি গোস্বামীয়ে হওক সেয়া লাগিলে অমৃতপ্ৰভা মহন্তই হওক এওঁলোকে টুকুৰা টুকুৰ ভিডিওসমূহ এৰি দিছিল জনতাক বিভ্ৰান্ত কৰিবলৈ জুবিন গাৰ্গৰ অন্তিম সময়ৰ এই ভিডিও যেটা ডিলিট কৰি দিছিল অমৃতপ্ৰভা মহন্তই তাৰ পিছতে অন্তিমটো ভিডিও কোনেও দেখিবলৈ পোৱা নাছিল যেতিয়া জেৰা চলাই থকা হ'ল যেতিয়া মোবাইল ফোন পৰ্যন্ত জব্দ কৰা হ'ল এই মোবাইল ফোনত যি ডিলিট কৰি দিয়া হৈছে জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিও সেয়া পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এসআইটিৰ এক্সপাৰ্ট টিমে আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে এসআইটিৰ হাতত আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিও
SITৰ হাতত আছে অন্তিমটো ভিডিঅ' এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কিদৰে জুবিন গাৰ্গৰ মৃত্যু হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি সেয়া ৰহস্যৰ আৱৰ্তত সোমাই আছে সকলোৰে সমগ্ৰ অসমৰ 3,50,00,000 জনতাই উদ্বিগ্নতাৰে এই প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আখাৰে বাট চাই আছে SITৰ মুখলৈ বাট চাই আছে SITে ফাষ্ট ট্ৰেকত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে দিনে ৰাতিয়ে SITে তদন্তৰ কাম কৰি আছে কিন্তু এই মুহূৰ্তত আমি যি খবৰ লাভ কৰিছো যে SITৰ এক্সপাৰ্ট টিমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ' উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SITৰ এক্সপাৰ্ট টিমে আৰু ইয়াকে লৈ বৰ্তমান সময়ত আৰু অধিক ৰহস্য ঘনীভূত হৈছে সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এতিয়া 3,50,00,000 জনতাৰ মনত এটাই প্ৰশ্ন অন্তিমটো ভিডিঅ'ত প্ৰকৃততে কি হৈছিল অন্তিমটো ভিডিঅ'ত কি আছে জুবিন গাৰ্গে কক বকাই থকাৰ সেই সময়খিনি তাত আবদ্ধ হৈ আছিল নেকি যদি আবদ্ধ হৈ আছিল তেনেহলে জুবিন গাৰ্গক কিয় বচাবলৈ চেষ্টা কৰা নহল জুবিন গাৰ্গে যদি চটফটাই কৰুণ মৃত্যু খাবতি লৈছিল নিৰ্লজ্জৰ দৰে অমৃতপ্ৰভা মহন্তৰ দৰে এক কণ্ঠশিল্পীয়ে সেইসমূহ ভিডিঅ' মোবাইলত আবদ্ধ কৰি ৰাখিছিল এতিয়া SITৰ হাতত আহি পৰিছে অন্তিমটো ভিডিঅ' জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ' আমি দুটা দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আপোনালোকক টুকুৰা ভিডিঅ' এয়া কেনেধৰণে ৰাইজৰ মাজলৈ এৰি দিয়া হৈছিল এফালে জুবিন গাৰ্গ আমি দেখুৱাইছো আপোনালোকক ইহঁতৰ পাৰ্টিত আছে জুবিন গাৰ্গ আৰু আনফালে সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গ য'ত দেখিবলৈ পোৱা গৈছে শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মাক আৰু 10 প্ৰবাসী অসমীয়া আৰু এনেধৰণে এইডোখৰ ঠাইতে সাঁতুৰি থকা অৱস্থাতে ক্লান্ত হৈ পৰিছিল অৱশ হৈ পৰিছিল মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে এই ঠাইখিনিতে তিলকৈ কৰুণ মৃত্যু খাবতি লৈছিল তিলকৈ কৰুণ মৃত্যু খাবতি ল'বলগীয়া হৈছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ সেই সময়ৰ ভিডিঅ' মোবাইলত আবদ্ধ হৈ আছিল সেই অন্তিম সময়ৰ ভিডিঅ' আবদ্ধ হৈ আছিল অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনত দুটাকৈ মোবাইল ফোন উদ্ধাৰ কৰা হৈছে বিশেষ ভিডিঅ' ক্লিপসমূহ এই বিশেষ ভিডিঅ' ক্লিপসমূহ সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত অমৃতপ্ৰভা মহন্তই ডিলিট কৰি দিছিল প্ৰশ্ন তাত হৈছে কি সম্পৰ্ক আছে অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কিয় সিদ্ধাৰ্থ শৰ্মাই কোৱাৰ লগে লগে অমৃতপ্ৰভা মহন্ত সকলোবোৰ ভিডিঅ' ডিলিট কৰি দিছিল প্ৰশ্ন তাত আছে যে কি সম্পৰ্ক আছে সিদ্ধাৰ্থ শৰ্মা আৰু অমৃতপ্ৰভা মহন্তৰ মাজত এক প্ৰকাৰ পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি এনেকুৱা বহু প্ৰশ্ন এই মুহূৰ্তত ৰাইজৰ মনত উদয় হৈছে উত্থাপন হৈছে কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছো কিছু সকাহ যি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে তাত কিছু পৰিমাণে সকাহ দিব এক প্ৰকাৰ কিছু সহায়ক হ'ব এই বিশেষ ভিডিঅ' ক্লিপ যিটো ভিডিঅ' ক্লিপ জুবিন গাৰ্গৰ অন্তিম সময়ৰ ভিডিঅ' যিটো ভিডিঅ' ক্লিপ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ যিটো ভিডিঅ' ক্লিপত জুবিন গাৰ্গ কেনেধৰণে মৃত্যু হৈছিল চটফটাই আছিল সেই দৃশ্য নিশ্চয় এই বিশেষ ভিডিঅ' ক্লিপটোত আছে সেয়া SITে ৰাজহুৱা কৰিলে গম পোৱা যাব কিন্তু বৰ্তমান সময়ত SITৰ হাতত আছে সেই বিশেষ ভিডিঅ' ক্লিপটো SITে লাভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ শেষ সময়ৰ সেই বিশেষ ভিডিঅ' ক্লিপটো ডিলিট কৰাৰ পাছতো SITে এই ভিডিঅ'সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অমৃতপ্ৰভা মহন্তৰ লগতে আৰু এটা মোবাইলত এই ভিডিঅ'খিনি আছিল আৰু সিদ্ধাৰ্থ শৰ্মাৰ কথামতে ভিডিঅ'খিনি ডিলিট কৰিছিল অমৃতপ্ৰভা মহন্তই আৰু তাৰ পাছতে SITৰ চাইবাৰ এক্সপাৰ্টে এই ভিডিঅ'খিনি আটাইখিনি ভিডিঅ' উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই ভিডিঅ'খিনি যথেষ্ট সহায়ক হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত আৰু বৰ্তমান সময়ত SITৰ হাতত আছে বিশেষ ভিডিঅ' ক্লিপটো সকলোৰে মনত এটাই প্ৰশ্ন কি আছে প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত সেই সময়ছোৱাত কি আছে এনেবোৰ বহু প্ৰশ্ন এই মুহূৰ্তত ৰাইজৰ মনত উত্থাপন হৈছে SITে যেতিয়া ৰাজহুৱা কৰিব বিশেষ ভিডিঅ' ক্লিপটো অন্তিমটো ভিডিঅ' তেতিয়া জল পটকৈ ওলাই পৰিব সকলো ওলাই পৰিব যে প্ৰকৃততে সেই সময়খিনিত জুবিন গাৰ্গৰ লগত কি হৈছিল কেনেকৈ জুবিন গাৰ্গে মৃত্যুক আকোৱালি লৈছিল সমগ্ৰ দৃশ্য সেই মোবাইলৰ ভিডিঅ' ক্লিপটোত আছে আৰু সেয়া ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে অসমৰ 3,50,00,000 জনতাই